हाय फ्रेंड्स की खबर आपनालोকৰ आशा करू সকলো ভালে আছে বজাৰত লোকেল মাছ দেখি একেবাৰে ৰবই নোৱাৰিলো মই গৰৈ মাছ লৈ আহিলো বাপেকে আধা কিলো এতিয়া এটোৰে ৰেচিপি বনাই দেখুৱাম বুলি ভাবিছো মোৰ চেনেল পাকঘৰত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো পলম নকৰি আমি আমাৰ ৰেচিপিটো লৈ আগবাঢ়োৱা হওক 5-6টা মান মাছ মই ভালদৰে বাছি ধুই লৈছো এতিয়া মছলাখিনি আমি ৰেডি কৰি লম জিৰা এচামুচ গোলমৰিচ 10-12টা মান আৰু মোৰ চিলি ফ্লেক্স বনাই থোৱা শুকান জলকীয়া আছিল হেইটোৱে দি দিছো আপোনালোকে গোটাও দিব পাৰে এইখিনি এতিয়া মিক্সিত পিছি লম ভালদৰে মিহিকৈ পিছি লম আজি আমাৰ ৰেচিপিটো অকমান বেলেগ ধৰণৰ হ'ব ইয়াত মই আদা নহৰু একো নিদিও কিন্তু খাবলৈ বহুত ধুনিয়া টেস্টি হ'ব আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে মাছ কেইটা মই কেৰাহীখনত দি লৈছো এতিয়া মই ইয়াত পিছা মছলাখিনি দি দিম আৰু নিমখ হালধি গুৰি এইবিলাক সব দি দিম আপোনালোকে যদি মোৰ ভিডিও বিলাক চাই ভাল পায় তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়াত মই দুটা কেঁচা জলকীয়া ফালি দি দিছো আপোনালোকে স্কিপ কৰিবও পাৰে আৰু দুটা বিলাহী কাটি লৈছো মই মিডিয়াম সাইজৰ এই দুটাও দি লৈছো এ হালধি গুৰি দি দিছো আৰু কেঁচা মিঠাতেল অকমান দি দিম এখিনি এতিয়া ভালদৰে চামুচ এখনেৰে বা হাতেদিও মাখিব পাৰে মই চামুচখনেৰে মাখি দিছো বাস এখিনি এতিয়া আমি জুইত বহাই দিলে হল গেছত উঠাই দিলে হল আৰু একো কৰিব নালাগে একদম মিডিয়াম টু লো ফ্লেমত এখিনি আমি বনাম আমাৰ ৰেচিপিটো একদম জলদি হৈ যাব মানে এটো বেছি টাইম বনাবলগীয়া ৰেচিপি নহয় জাস্ট 10 মিনিট হলে হৈ গল আৰু ৰেচিপি খাব পৰা আপোনালোকেও এদিন এনেকে বনাই খাই চাব মই বনাই দেখুৱাৰ নিচিনাকে আপোনালোকেও বনাই খাই চাব আৰু আপোনালোকে কি ৰেচিপি চাব বিচাৰে মোক কমেন্ট বক্সত জনাব মই আপোনালোকক বনাই দেখুৱাৰ কাৰণে চেষ্টা কৰিম মই ইয়াত পানী অকনো দিয়া নাছিলো প্ৰথমতে ভালদৰে বিলাহীৰ পানীৰে আধা সিজা হৈ গল তাৰ পিছত মই অকমান আধা কাপ মান পানী দি দিছো ইয়াত নহলে বিলাহীখিনি জ্বলি যাব পাৰে মছলাখিনি আপোনালোকেও দি দিব মই ভিডিও বিলাক বেছি দীঘলীয়া নবনাও খালি মই 3 মিনিট 4 মিনিটৰ বাবে বনাও আপোনালোকে আমনি পাব বুলিয়ে মই বেছি দীঘলীয়া নকৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল আৰু ভিডিওটো যদি ভাল পায় তেতিয়া হলে কমেন্টত জনাব फ्रेंड्स কমেন্ট বিলাক পঢ়ি বহুত ভাল লাগে ভিডিওত যদি লাইক আহে কমেন্ট আহে তেতিয়া মানে আৰু ভিডিও দিব মন যায় আৰু যদি ভিউজও নাহে লাইকও নাহে কমেন্টও নাহে তেতিয়া হলে মন চন বেয়া লাগি যায় फ्रेंड्स আপোনালোকৰ বাবে ইমান কষ্ট কৰি মই ভিডিও বনাও এডিট কৰো আপোনালোকে মোক সাপোৰ্ট কৰক फ्रेंड्स আপোনালোকৰ মৰম অকমান বিচাৰিছো আপোনালোকে যেন মৰম দিয়ে মোক আগুৱাই যোৱাত সহায় কৰে যেন আমাৰ ৰেচিপি ৰেডি হৈ গল এয়া চাও দেখিবলৈ কি ধুনিয়া হৈছে খাবলেও ধুনিয়া হৈছে আপোনালোকে বনালেহে খালেহে গম পাব কিমান টেস্টি হয় আপোনালোকে বনাই খাই চাব বুলি আশা থাকিল মোৰ আৰু কমেন্টত জনাব फ्रेंड्स কেনেকুৱা পালে খাই ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ